নমস্কাৰ বন্ধু বান্ধৱীসকল এছআৰ হেল্প আছাম চেনেললৈ আপোনালোকক স্বাগতম জনাইছো যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব আৰু মোৰ ভিডিঅটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব বলক দেৰি নকৰাকৈ ভিডিঅটো আৰম্ভ কৰোঁ মংগত ধন বিলাবলৈ গৈ ধৰা পৰিল অসমৰ বিজেপি নেতা ধনসহ অসম বিজেপিৰ উপসভাপতি অশোক ভট্টাচাৰ্যৰ ধৰা পৰাৰ অভিযোগ আৰক্ষীয়ে উদ্ধাৰ কৰে 2 লাখৰো অধিক ধন হুগলী আৰক্ষীয়ে 3জনকৈ বিজেপি নেতাক আটক কৰা বুলি দাবী তৃণমূল কংগ্ৰেছৰ ঘটনাক লৈ সংবাদমেল সংশোধন তৃণমূল কংগ্ৰেছৰ শ্ৰীমঙ্গ আৰক্ষীয়ে কঠোৰ হোৱাৰ আহ্বান তৃণমূল কংগ্ৰেছৰ প্ৰথমবাৰৰ বাবে কেমেৰাৰ সন্মুখত শ্যামকানু মহন্তৰ পত্নী অনিতা মহন্তই তো কি ক'লে আপোনালোকে জানক তেওঁ ক'লে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত নিৰ্দোষী লোকক জেলত ভৰাই থৈছে বুলি ক'লে আৰু জনালে আমাকো ন্যায় লাগে আৰু জনালে জুবিন গাৰ্গৰ আত্মাই কষ্ট পাইছে জুবিন গাৰ্গে ভাল পোৱা লোকক 7 মাহ ধৰি বন্দী কৰি ৰখা হৈছে শ্যামকানুৰ জামিনৰ আবেদনৰ শুনানিৰ অন্তত এই মন্তব্য অনিতা মহন্তৰ বিশ্বৰ দৰবাৰত শ্যামকানু মহন্তই অসমীয়া সংস্কৃতিক প্ৰতিষ্ঠান কৰিবলৈ বিচাৰিছিলে ছিংগাপুৰৰ বেষ্ট হোটেলত ৰখা হৈছিলে জুবিন গাৰ্গক আৰু জুবিনৰ ন্যায় আমিও বিচাৰোঁ জুবিনে অসমীয়া সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ নিজে গৈছিলে ছিংগাপুৰত আৰু য'ত পাৰ্টিৰ কথা শ্যামকানু মহন্তই নাজানিছিলে ঘটনাৰ সময়ত 50 কিলোমিটাৰ দূৰত্বত এখন মিটিঙত ব্যস্ত আছিলে শ্যামকানু মহন্তই আৰু মই নিজে ছিংগাপুৰত উপস্থিত আছিলোঁ সেই অনুষ্ঠানৰ বাবে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত নিৰ্দোষী লোকক জেলত ভৰাই থৈছে বুলি জনালে শ্যামকানু মহন্তৰ পত্নীয়ে